ৰেৱত মহন্তৰ কথাৰে কেনে আছা প্ৰিয়ম্বদা পাঠ কৰিছে প্ৰণৱজে। কেনে আছা প্ৰিয়ম্বদা? তাহানিৰ কথাবোৰ এতিয়া চাগে তোমাৰ অতীত। তুমি অতীত ভাল পোৱা প্ৰিয়ম্বদা, সেইবাবে সেতেলি পোহৰকে জোনাক বুলি বাৰে বাৰে ভুল কৰা। এটা মূৰত আশা, আনটো মূৰত টকা। তুমি একো এৰি নিদিয়া। টকাৰ বিনিময়ত তুমি হৈ পৰা নিশাৰ অন্ধকাৰৰ এটি উজ্জ্বল ভাস্কৰ্য, আৰু তোমাৰ কাষে কাষে ঘূৰা অগ্নিপিণ্ডবোৰে তোমাক খেদি খেদি স্পৰ্শ কৰে। হে প্ৰিয়ম্বদা, মনত পৰেনে সেই নিশা জোনাকৰ পোহৰত হাত দুখন খামুচি তোমাক দিয়া প্ৰতিশ্ৰুতিবোৰৰ কথা? তেতিয়া নাছিল দেখোন তোমাৰ কোনো আকাংক্ষা। বুকুত মূৰ গুজি গুজি মোৰ হৃদয়ত আঁকি দিছিলা এখনি শৰতৰ উন্মাদ ছবি। আৰু আজি অতীত এইবোৰ। সেতেলি পোহৰকে জোনাক বুলি ভুল কৰা প্ৰিয়ম্বদা, কুশলে আছাতো? তুমি এতিয়া নিশাৰ নায়িকা, যি টকাৰ বাবে প্ৰকৃত সত্তাক বেছি ক্ৰমশ হৈ গৈছা কলুষিতা। হে প্ৰিয়ম্বদা, এতিয়া তোমাৰ কিহৰ অভাৱ? মোৰ দুচকুত তেজৰ বন্যা, দুচকুৰ বন্যাই নমাই আনে অমানিশা। কিন্তু মনত ৰাখিবা প্ৰিয়ম্বদা, বিধাতাই মোৰ বাবে একমাত্ৰ দুখ সৃষ্টি কৰা নাই। তুমিও সাৰি নোযোৱা। অভিশাপ অভিশাপ বোলা এষাৰি কথা আছে প্ৰিয়ম্বদা, আৰু এই অভিশাপত তুমিও এদিন তিল তিলকৈ ধ্বংস হবা। হে প্ৰিয়ম্বদা, মোৰ বিশ্বাস, সেতেলি পোহৰক আৰু জোনাক বুলি তুমি এতিয়া ভুল নকৰা। অশৰীৰ শিকলিৰে বন্ধা তুমি প্ৰিয়ম্বদা। এতিয়া কেনে আছা?